নমস্কাৰ ৰাইজ, পুনৰ এটা মিনি ভ্লগ লৈ মই পুনৰ আপোনালোকৰ কাষলৈ আহিলোঁ। আৰু আৰম্ভণিখিনি দেখি আপোনালোকে হয়তো অনুমান কৰিছেই যে আমি এয়া শলিকা দাহন কৰিবলৈ লৈছোঁ। আচলতে আমাৰ প্ৰতিবেশী আটাইকেইঘৰে অনা অসমীয়া। আৰু ভাৰতীয় সংস্কৃতিৰ ক্ষেত্ৰত মন কৰিলে আমি দেখা পাওঁ উৎসৱ পাৰ্বণৰ ক্ষেত্ৰত ঠাইভেদে নিয়ম কিছু পৃথক পৃথক যদিও আটাইৰে যোগসূত্ৰ থাকে। এয়া আমি শলিকা দাহন কৰাৰ পূৰ্বে কিছু পূজা অৰ্চনা কৰি লৈছোঁ আমাৰ প্ৰতিবেশী ৰাজস্থানী, মাৰাঠী আৰু বিভিন্ন সম্প্ৰদায়ৰ। আৰু তেওঁলোকৰ ৰীতি নীতিৰ লগত আমাৰ বৰপেটাৰ হোলীৰ কিছু মিল দেখিবলৈ পালোঁ। আমি দুয়োৱে এইদৰে শলিকা দাহন কৰাৰ পূৰ্বে ফুট দিলোঁ আৰু পূজা পাৰ্বণ যিখিনি যাৱতীয় আপোনালোক আটায়ে জানে সেইখিনি কৰি লৈছোঁ। তাৰপিছত এঘৰ এঘৰকৈ আমি আটায়ে এয়া কৰিম। সন্ধিয়া যিহেতু 10:37 পৰা লগ্ন আছিলে, গতিকে তাৰ পূৰ্বেই আমি আটায়ে এনেদৰে যিখিনি যাৱতীয় কাম কাজ কৰি ল'লোঁ। আমাৰ পিছত আন এটা পৰিয়ালো এনেদৰে কৰিলে। এঘৰ এঘৰকৈ আটায়ে কৰি ল'লোঁ আৰু উৎসৱমুখৰ পৰিৱেশ এটা দিনত। আচলতে হোলীনো কাৰ ভাল নালাগে। আবিৰৰ ৰঙেৰে সমগ্ৰ ৰাজ্য, সমগ্ৰ দেশ এতিয়া মুখৰিত হৈ আছে। এঘৰ এঘৰকৈ পূজা সম্পূৰ্ণ কৰাৰ পাছত এয়া অগ্নি লগোৱা হ'ল আৰু সকলোৱে নিগেটিভিটিখিনি দূৰ কৰিবৰ বাবে শলিকা দাহন কৰিলে। এয়া গোবৰৰ পৰা প্ৰস্তুত কৰা, অৱশ্যে ইয়াৰ নামটো কি মই নাজানো, যদি আপোনালোকে জানে জনাবচোন। আৰু এইখিনি হোৱাৰ পিছত প্ৰত্যেকেই 7 বাৰ পৰিক্ৰমা কৰিলে। হোলী গীত গাই গাই আমি আটায়ে পৰিক্ৰমা কৰিলোঁ। খুব ভাল লগা অনুভূতি আচলতে। মই ইয়াৰ পূৰ্বে কেতিয়াও শলিকা দাহনত ভাগ লোৱা নাই, কাৰণ উজনি অসমত হোলী উদযাপনৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ নিয়ম আচলতে আমি সৰুৰ পৰা দেখা নাই পালন কৰা। আৰু এয়া হোলী গীত লগাই দিয়াৰ পিছত নৃত্য দেখিছেনে কণমানিটোৰ, ৰৈ থাকিবই পৰা নাই। এনেদৰে আমি সকলোখিনি কাম কাজ কৰিলোঁ পৰম্পৰা অনুসৰিয়ে। তাৰপিছত এয়া হেনো ঘেঁহুৰ কিবা চিট, এয়া জুইত পুৰি খাব লাগে। প্ৰথমবাৰৰ কাৰণে মই খাইছোঁ আৰু নাৰিকলো খালোঁ। আৰু শেষত দুয়ো একেলগে এখন ফটো উঠিলোঁ।